অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আকাশ প্ৰীতমে দিলে এটি ভাল খবৰ। এতিয়া খবৰটোনো কি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। হয় বন্ধুসকল, জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক যোৱা 31 জুলাই তাৰিখে নৰ্থ ইষ্ট চেনেলৰ জৰিয়তে নিমন্ত্ৰণ জনাই শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী বঁটা প্ৰদান কৰে শিল্পীগৰাকীক। শিল্পীগৰাকীয়ে এই বিষয়ে ছ'চিয়েল মিডিয়াৰ হেণ্ডেলত এনেদৰে লিখিছিল যে যোৱা 31 জুলাই তাৰিখে নৰ্থ ইষ্ট চেনেলৰ জৰিয়তে মোক নিমন্ত্ৰণ জনাই শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী বঁটা প্ৰদান কৰাৰ বাবে চেনেলটোৰ সমূহ কৰ্মকৰ্তা উদ্যোক্তা মণ্ডলীৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'লোঁ আৰু এই সন্মান আগবঢ়োৱাৰ বাবে তেওঁলোকলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনাগত দিনত ৰাইজৰ মাজলৈ ভাল ভাল কাম আগবঢ়াই দিয়াৰ প্ৰতিশ্ৰুতি ৰাখিলোঁ। গতিকে আপোনালোকে গম পালে কণ্ঠশিল্পীগৰাকীৰ ভাল খবৰটো। শেষত কণ্ঠশিল্পী আকাশ প্ৰীতমলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।